হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ মই স্নিগ্ধা সুমন গগৈ এতিয়া মই ওলাই আহিছোঁ অলপ টাউনৰ ফালে সৰু সুৰা কিছুমান বজাৰ কৰিব লগা আছে আৰু সেইকাৰণে ওলাই আহিছোঁ আৰু কিবাকিবি কাম অলপ আছে আৰু এতিয়া আহি আছোঁ স্কুটিত দুজনীয়ে চিত্ৰলেখা আৰু মই এতিয়া পাই গৈছোঁ আমি চক বজাৰ আৰু চক বজাৰতে সোমাম কিমান গাড়ী ভিৰ দেখিছেনে বাৰু একদম এইডোখৰত পূৰা আবেলি হ'লে মানে গাড়ী ভিৰ হয় আমি এতিয়া আবেলিতে ওলাই আহিছোঁ আৰু এইফালে চিত্ৰলেখাই স্কুটিখন ৰখাইছেগৈ আৰু হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ SP আছামিজ এণ্টাৰটেইনমেণ্টৰ অন্য এটা ভিডিঅ'লৈ আজি বহু দিনৰ মূৰত মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ আকৌ এক্সাম হৈ আছিলে এক্সাম হৈ থকাৰ কাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ আৰু এইবাৰ সৰস্বতী পূজা ভাল নহয় কিন্তু সৰস্বতী পূজাত একদম ৰুমত সোমাই আছোঁ সৰস্বতী পূজা পাছদিনাখনেই আমাৰ আছিলে এক্সাম সেইকাৰণে ক'তো ওলাই যোৱা নহ'ল আৰু তেনেকৈ ভিডিঅ' কৰি থকা নাই যিহেতু এক্সাম চলি আছিলে সেইকাৰণে আৰু কালি এক্সাম শেষ হ'ল আৰু কালি আছিলে 30 তাৰিখৰ দিনা এক্সাম শেষ হ'ল আৰু আজি 31 ডিচেম্বৰ মেডাম মেফিও ক'তো যোৱা নাই আৰু ইয়াৰ ওচৰত তেনেকৈ কিজান চাগে মেডাম মেফি পতা নাই শুনা নাই আৰু পতা সেইকাৰণে ক'তো যোৱা নাই আৰু এতিয়া আমি গৈছিলোঁ চক বজাৰ দেখাইছিলোঁ আপোনালোকক আৰু চক বজাৰৰ পৰা আহিলোঁগৈ মোৰ তেনেকৈ ল'ব লগা একো নাছিলে কিন্তু চিত্ৰলেখা ল'লে আৰু সৰু সুৰা কিবাকিবি তাৰপিছত এতিয়া আমি খাব লৈছোঁ চাহ আৰু এতিয়াৰ পৰা পাই থাকিব আপোনালোকে মোৰ ভিডিঅ'বোৰ ৰেগুলাৰলি আৰু যিমান পাৰোঁ আপোনালোকক চেষ্টা কৰিম সকলোবোৰ দেখাবলৈ আৰু এতিয়া যাম মানে কালিলৈ আমি যাম ঘৰলৈ আৰু এইবাৰ পাব একদম ঘৰৰ পৰা ভিডিঅ' পাই থাকিব আপোনালোকে সেইকাৰণে ঘৰৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক যাতে নটিফিকেশ্যন অহাৰ লগে লগে আপোনালোকে ভিডিঅ'টো চাব পাৰে ঠিক আছে এতিয়া চাহ খাই লওঁ আৰু চাহ কিহৰ লগত খাওঁ দেখাইছোঁ ৰ'ব এয়া লৈছোঁ খাবলৈ এইটো হৈছে পিঁয়াজি আৰু এইটো হৈছে ৰসগোল্লা আৰু এই বস্তু দুটা আমাক খোৱা মানুহজনী হৈছে যিয়ে আমাক ট্ৰিটটো দিছে এইগৰাকী আজি আমাৰ এই চাহৰ যোগান ধৰিছে আৰু আমি ভোজন কৰিম বিজিমেন এইফালে বাইদেউ পৰীক্ষা শেষে হোৱা নাই আমাৰ পৰীক্ষা শেষ হ'ল আৰু দুখন আছেগৈ বাইদেউ ভাগত আমি এনজয় কৰিছোঁ তাই পঢ়িছে খোৱা কথা এয়া আমাৰ পেণ্ডিং বাৰ্থডে গিফ্ট এইটো পেণ্ডিং সিবাতি ঘৰত নাছিলে মানে ৰুমত নাছিলে ঘৰলৈ গৈছিলে সেইকাৰণে বাৰ্থডে গিফ্ট আমাৰ দিব থাকি গৈছিলে এয়া এতিয়া বাৰ্থডে গিফ্টটো দিছোঁ এডভান্স হেপী বাৰ্থডে আজি ফেব্ৰুৱাৰী 1 তাৰিখ আৰু আজি ৰাতি 12টা বজাৰ লগে লগে উৰ্বশী বাৰ্থডে হ'ব 2 ফেব্ৰুৱাৰী আৰু এতিয়া আমি বাৰ্থডেটো গিফ্টটো দি থৈ গৈছোঁ উৰ্বশী মানে এতিয়া জন্ম অৱস্থাত আছে এতিয়ালৈকে জন্ম হোৱাই নাই মানে 12টা বজাত জন্ম হ'বই আমি ঘৰলৈ যাবলৈ সাজু হৈ আছোঁ এইফালে আমাৰ চিত্ৰলেখা একদম মাৰ্কছ চাৰ্কছ পিন্ধি আজৰি আছে এইফালে হিমাদ্ৰী পৰীক্ষা দি আহিছেগৈ আৰু তাই পৰীক্ষা এখন আৰু এখন আছেগৈ উৰ্বশী ভাল হ'ল পৰীক্ষা উৰ্বশী হিমাদ্ৰীলৈ ৰৈ দিছে আৰু হিমাদ্ৰীৰ লগত একেলগতে যাব যিহেতু দুইজনী ঘৰ একেফালে আমি এতিয়া যাওঁ বেগ চাওক কিমান ডাঙৰ বেগ এটা লৈ লৈছোঁ একদম যিহেতু যেনে তেনে নিম আৰু মানে এতিয়া যিহেতু ঠাণ্ডা দিন গৈছেগৈ আৰু এতিয়া ঘৰলৈ যোৱাৰ পাছত ঘূৰি অহাৰ পাছত কাৰণে ঠাণ্ডা দিন নাপাম কিজান চাগে গৰম দিন নাপাম সেইকাৰণে চুৱেটাৰ ভৰাই লৈ লৈছোঁ আৰু ঠিক আছে লাহে লাহে বস্তুবোৰ কমাই আছোঁ আৰু বেছিকেইদিন নাই নহয় আমাৰ মে' মানত আমাৰ শেষেই হৈ যাব আৰু কৰ্চটো সেইকাৰণে এতিয়াৰ পৰা বস্তুবোৰ অলপ কঢ়িয়াই আছোঁ ঘৰলৈ যোৱা দিন আহি পৰিছে আমাৰ লগৰ এৰা দিন আহি পৰিছে ঠিক আছে উৰ্বশীয়ে কান্দি দিম এতিয়া মই হাঁহিম মই যাওঁগে বহুত দিন লগ নাপাওঁ নহয় ভালকৈ উঠি লোৱা এইফালে উৰ্বশী 2 ফেব্ৰুৱাৰীৰ বাৰ্থডে হয় সকলোৱে আশীৰ্বাদ কৰিব আগন্তুক দিনবোৰ যাতে ভাল হয় যাতে আমি সোনকালে আৰু বিয়াখনো খাবলৈ পাওঁ লগতে আৰু 1 বছৰ বুঢ়ী হৈ গৈছে তাই ঠিক আছে এতিয়া আমি গৈ থাকোঁ বাই বাই কি বনাইছা কোনজনী ভেকুলী এজনী ভেকুলী এনেকুৱা আৰু এয়া ছুপাৰ চিটত মানুহ বহি আছে নেকি মানুহকেইটা চলি নাই নেকি কেলে বা তোমাৰ নামটো কৈ দিয়া আকৌ
ঋষিকেশম গগৈ তুমি কোন ক্লাছত পঢ়িছা ক শ্ৰেণী অংগনবাড়ী অংগনবাড়ী অঁ ভাইটি আহিছে ভাইটি চোৱা এইফালে কুলি। ভাইটি কি কৈছা বনাইছা এ আমাৰ ৰাণী বাইদেউ হাই কৈ দিওঁ খেলিবলৈ আহিছে হয়নে চাহ যদি ভাল পায় কমেণ্ট কৰিব অঁ শ্বেয়াৰ